जोहार, मोर नाम लगे जूही भूमिज। फिर से राउर मन के बीच में मैं एक कविता लेके आ हूँ। कविता का नाम है के आदिवासी आइकन लक्ष्मी उरां, लेखक श्रीजुत प्रभात पानिका, उदालगुड़ी जिलाकर, कंठदान करे श्रीमती जूही भूमिज, लखीमपुर जिला से। तो आवाज सुनबो कविता देखो। आदिवासी आइकन लक्ष्मी उरां, তুমি আমার ভাবে এক তুমি এক প্রেরণা, তুমি অনিবার্যর এক আলোক স্তম্ভ, তুমি অনিবার্যর এক আলোক স্তম্ভ। লক্ষ্মী উৰাং হোৱাটো ধেমালি নহয়, লক্ষ্মী হৈ যুঁজ দিয়াটো, সংগ্ৰামকে জীৱনৰ বিৰতি কৰি লোৱাটো বহুতৰ বাবে কল্পনীয় নহয়। তুমি অমৰ, তুমি অটল, তুমি গাঁৱে ভুঁয়ে নগৰে চহৰে চাহ বাগিচাৰ আলিয়ে গলিয়ে নাৰীৰ কণ্ঠত চৰ্বিকৰ দেহৰ কেঁচা ঘামত জীয়াই থাকিবা চিৰদিন চিৰকাল। এদিন ঘৰে ঘৰে জন্ম হ'ব একোজনী লক্ষ্মী, হাতত তেওঁলোকৰ কিতাপ থাকিব, বুকুত থাকিব দম্য সাহস, চকুত জ্বলিব তৎতকৈ অগ্নিৰ শিক্ষা। সেই অগ্নিশিখাত জ্বলি চাৰখাৰ হ'ব সুখক ডালাৰ ভণ্ডৰ সকলো খৰ্জন। লক্ষ্মী উৰাং, তুমি থিয় দি থাকা, তুমি থিয় দি থাকা। সকলো সুখিত মানুহৰ বাবে প্ৰেৰণাৰ এক বটবৃক্ষ হৈ অমিতাভ এক নক্ষত্ৰ হয়, বিশাল এক সততাৰ ৰূপত ফুল হয় উলংঘনা হয় যুগ যুগ ধৰি চিৰদিনলৈ, ফুল হয় উলংঘনা হয় যুগ যুগ চিৰদিন ধৰি, যুগ যুগ ধৰি চিৰদিনলৈ, যুগ যুগ ধৰি চিৰদিনলৈ। ধন্যবাদ।